হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' সৈতে। আজি মই বনাইছিলোঁ মাছ বইল, তো ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তেনেহ'লে আহকচোন চাওঁ মাছ বইল কেনেকৈ বনালোঁ। মাছ বইল বনাবৰ কাৰণে 2টা বিলাহী, 1টা আলু, 3টা পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া আৰু ধনিয়া লৈছোঁ। জ্বলা অনুসৰি আপোনালোকে বেছিকৈও দিব পাৰে কেঁচা জলকীয়া। মাছ ইয়াতে লৈছোঁ চন্দা মাছ 3 পিচ, আপোনালোকে যিকোনো মাছ ল'ব পাৰে, ৰৌ মাছো ল'ব পাৰে। আৰু ইয়াত লৈছোঁ খৰিচা এচামুচ। এতিয়া যোনখিনি আলু পিঁয়াজ সেইখিনি গোটেইখিনি ভালদৰে মই কাটি ল'লোঁ, আদা নহৰুখিনিও থেতেলিয়াই ল'লোঁ। তাৱাখন অকণ গৰম হ'বলৈ দিলোঁ। দিয়াৰ পিছতে ইয়াতে মাছ কিপিচ দি দিছোঁ। মাছ কিপিচ দিয়াৰ লগতে মই অকণমান ইয়াতে নিমখো ছটিয়াই দিম। আৰু ভালকৈ ৰঙা হোৱাকৈ 2 চাইডে মই অকণমান মাছখিনি সেকি ল'ম। ছাইডতে আৰু এখন কেৰাহীত অলপ গৰম পানী মই গৰম হ'বলৈ দিম। মাছখিনি হৈ গৈছে অলৰেডি, আৰু ইয়াতে মই মাছখিনি উলিয়াই ল'লোঁ। ইয়াতে মই যিখিনি খৰিচা থৈছিলোঁ, খৰিচাখিনি ইয়াতে মই দি দিছোঁ। তাৰ লগতে দিম মই আদা নহৰু এচামুচ। আলুখিনি এতিয়া পানীখিনি বইল হৈছে, আলুখিনি ইয়াতে মই দি দিছোঁ। যিখিনি খৰিচা, আদা নহৰু, মাছ, ইয়াতে মই অকণ নিমখো দিছিলোঁ, সেইখিনিটো মই ভিডিঅ' কৰিব পাহৰি গ'লোঁ। এইখিনি ভালদৰে মই সানি লৈছোঁ। সানি ল'লে টেষ্টটো অকণমান বেছিকৈ আহে। আলুখিনি অলপ সিজি গৈছে। এতিয়া ইয়াতে মই এড কৰিম পিঁয়াজ। পিঁয়াজখিনি দিলোঁ। আদা নহৰুখিনিও দিছোঁ। কাটি থোৱা বিলাহীখিনিও দিছোঁ লগতে। সকলোখিনি ভালদৰে মই অকণ সময় বইল হ'ব দিম। গোটেইখিনি ভালদৰে বইল হৈছে। এতিয়া মই বিলাহীখিনি নমাই লৈছোঁ। বিলাহীখিনি মই এইটো কাৰণেই নমাইছোঁ, কিয়নো অকণমান থেতেলিয়াই ল'ম। আৰু যদি বিলাহীটো থেতেলিয়াই পেলাই দিয়ে, তেতিয়াহ'লে তৰকাৰীটো অকণমান ডাঠ হ'ব। ভালদৰে থেতেলিয়াই লৈছোঁ। আৰু পুনৰবাৰ যিখিনি মই থেতেলিয়াই লোৱা বিলাহী, সেইখিনি আকৌ মই তৰকাৰীখিনিত ঢালি দিলোঁ। তাৰ লগতে যিখিনি মাছ মই মেৰিনেট কৰি থৈছিলোঁ, সেই মাছখিনিও মই ইয়াতে এড কৰিম। এয়া মাছ কিপিচ দি দিলোঁ। মাছখিনি সানোতে যিখিনি খৰিচা বাতিত আছিলে, সেইখিনি মই ইয়াতে মিক্স কৰি দিলোঁ। কাটি থোৱা কেঁচা জলকীয়াকেইটা দিম আৰু অলপ ধনিয়া পাত। এইখিনি অকণ উতলিব দিম 3-4 মিনিটমান। অকণমান উতল অহা পিছতে মই ইয়াতে এচামুচ দিছোঁ কেঁচা মিঠাতেল। এচামুচ দিছোঁ জালুকৰ গুড়ি, সোৱাদটো আহিবৰ কাৰণে। আৰু অকণ উতলাৰ পিছতে আকৌ মই কেঁচা ধনিয়া পাত দি দিছোঁ। দি পেলাই মই মাছ কিপিচ ভালকৈ লৰাই দিলোঁ। আৰু এতিয়া গেছটো বন্ধ কৰি দিলোঁ, কাৰণ বইল তৰকাৰীখিনি হৈ গ'ল। খাবলৈ বহুতেই টেষ্টি হৈছিলে। গৰম গৰম ভাতৰ সৈতে খাব। আজি থালি আছিলে মাছ বইল, ভাত, ধনিয়া চাটনি আৰু ভেন্দি। এইটোৱে আজি এটা সৰু ৰেচিপি আপোনালোকক দেখালোঁ। আশা কৰিলোঁ আপোনালোকে ৰেচিপিটো ভাল পাব, নিশ্চয় ট্ৰাই কৰিব।